দৰঙৰ খাৰুপিটিয়া মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে আবেদন কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত নামভৰ্তিৰ তালিকাৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ দাবীত আজি খাৰুপিটিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত বঞ্চিত ছাত্ৰ ছাত্ৰী আৰু আমছুৰ লগতে কেইবাটাও সংগঠনে নামভৰ্তি কৰিবই লাগিব, আমাৰ দাবী মানিব লাগিব ইত্যাদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আজিৰ পৰা নিৰ্দিষ্টকালীন তলাবন্ধ কাৰ্যসূচী ৰূপায়ণ আৰম্ভ কৰে। উল্লেখযোগ্য যে 2021-22 বৰ্ষৰ স্নাতক প্ৰথম বৰ্ষৰ বাবে 2000 ছাত্ৰ ছাত্ৰী আবেদন কৰিছিল। তাৰ ভিতৰত 1000 ছাত্ৰ ছাত্ৰীকহে মহাবিদ্যালয় কৰ্তৃপক্ষই নামভৰ্তি কৰাইছে। বাকী 1000 ছাত্ৰ ছাত্ৰীক নামভৰ্তিৰ তালিকাৰ পৰা বঞ্চিত কৰে। আজি বঞ্চিত ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিকৰণৰ দাবীত কলেজত তলাবন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে। সংখ্যালঘু অধ্যুষিত অঞ্চলৰ একমাত্ৰ মহাবিদ্যালয় হোৱাৰ বাবে বঞ্চিত ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ সৃষ্টি হয়। আমছুৰ লগতে বিভিন্ন সংগঠনে বঞ্চিত ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তিকৰণৰ সুবিধা কৰি দিয়াৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষ তথা চৰকাৰৰ ওচৰত দাবী জনায়। উল্লেখযোগ্য যে ছাত্ৰ একতা সভাৰ লগতে বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও কোনো সুফল নোপোৱাত নিৰ্দিষ্টকালীন তলাবন্ধ কাৰ্যসূচী আৰম্ভ কৰে। তলাবন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই কাৰ্যসূচীত আমি দৰং জিলা আমছুক পুনৰ সমৰ্থন জনাইছোঁ। কিন্তু আমাৰো বেয়া লাগিছে যে অহা 15 তাৰিখৰ পৰা ইণ্টাৰনেল এক্সাম আছে। তো এই এক্সামৰ আগত এনেকুৱা এটা পৰিৱেশ আৰু এই পৰিৱেশৰ বাবে আজি কলেজ কৰ্তৃপক্ষ তথা ঊৰ্ধ্বতন কৰ্তৃপক্ষ ইয়াৰ বাবে দায়ী যে আজি 1000 ষ্টুডেণ্ট বাদ পৰাৰ পিছত কেইবাটাও গণতান্ত্ৰিক আন্দোলন হৈছে, শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰা হৈছে, ভিচি মহোদয়ক লগ কৰা হৈছে, কিন্তু তেওঁলোকে বাৰে বাৰে আশ্বাস প্ৰদান কৰি তেওঁলোকৰ কাৰ্যক্ষেত্ৰত পৰিণত কৰা নাই। আৰু তাৰ বাবে আজি এনেকুৱা এটা কঠোৰ সিদ্ধান্ত ছাত্ৰ একতাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে তলাবন্ধ কাৰ্যসূচী। গতিকে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়া তথা কলেজ কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে অহা 15 তাৰিখৰ পৰা যিহেতু ইণ্টাৰনেল এক্সাম আছে, গতিকে আপোনালোকে আজিৰ ভিতৰতে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰি এনেকুৱা এটা পৰিৱেশৰ পৰা যাতে সকলোকে মুক্ত কৰিব পাৰে আৰু এটা সুস্থ পৰিৱেশ যাতে কলেজত গঢ়ি উঠে।